লখিমপুৰ নগৰৰ 14 নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপত প্ৰায় 61টা পৰিয়ালে যোৱা 30 বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি পৌৰসভাক কৰ মাটিৰ খাজনাও দি আহিছে। 31 মে তাৰিখে উত্তৰ লখিমপুৰ পৌৰসভাই এই দৰিদ্ৰ 61টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ বাবে এই পৰিয়ালকেইটা এতিয়া বিপদত পৰিছে। উচ্ছেদৰ জাননী পাই পৰিয়ালকেইটাই স্থানীয় বিধায়কক অৱগত কৰাত বিধায়কে পৌৰসভা উচ্ছেদ স্থগিত ৰাখিবলৈ জনায়। সভাত আলোচনা মৰ্মে কোনো কাৰণত এই দৰিদ্ৰ পৰিয়ালকেইটাক লখিমপুৰ জিলা প্ৰশাসনে যাতে উচ্ছেদ নকৰে তাৰ বাবে অসম চৰকাৰক অনুৰোধ জনায়, অন্যথা পৰৱৰ্তী সময়ত ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। যদি ৰাইজক জনসাধাৰণৰ আৱেগ অনুভূতিত যদি তেওঁলোকে কোনো গুৰুত্ব নিদি যদি এই ডাম্পিং গ্ৰাউণ্ডটো যদি ফুকচানমাৰীত জনসাধাৰণৰ মূৰৰ ওপৰত যদি জাপি দিব বিচাৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু সমগ্ৰ 14 নং ৱাৰ্ডবাসী কিন্তু ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈ যাব। আৰু ৰাজপথত ওলাই আহিলে কিন্তু জিলা প্ৰশাসনে কিন্তু ক্ষান্ত নাপাব। কিন্তু তাৰ কাৰণে সকীয়াই দিয়া হৈছে লখিমপুৰ জিলা প্ৰশাসনে নগৰৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান জনাই, স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সন্মান জনাই অতি কম দিনৰ ভিতৰত নগৰৰ সমীপৱৰ্তী জনশূন্য এলেকাত এটা বৃহৎ আকাৰৰ এটা ডাম্পিং গ্ৰাউণ্ড সৃষ্টি